নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক মাই ইউটিউব চেনেল। আজি হ'ল 18 অক্টোবৰ আৰু আজি হ'ল কাতি বিহু। আপোনালোকে জানে কাতি বিহুত মানে আমি তুলসীৰ তলত বা নাৰিকল পাণ এনেকুৱা গছৰ তলত আমি চাকি বন্তি জ্বলাওঁ আৰু লগতে মানে যিসকল খেতিয়ক আছে খেতিয়কসকলে পথাৰত চাকি জ্বলায়। তো সেইটো কাৰণে আমি মোৰ ঘৰত বাৰু তুলসী ৰুইছোঁ, আপোনাক সেইখিনি দেখাম। কিন্তু তাৰ আগতে মোৰ মানে আগতে আপোনালোক গম পাইছিল যেনে কৃষ্ণ, তো কৃষ্ণহঁতৰ লগত মানে কৃষ্ণৰ লগত এতিয়া পথাৰত যাম চাকি জ্বলাব। তো এতিয়া সিহঁতৰ ঘৰত যাই আছোঁ, তো আপোনাৰ ভিডিঅ'টো চাই থাকক। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব। তো মই আহিলোঁ কৃষ্ণহঁতৰ ঘৰ, এইটো চাব পাৰে কৃষ্ণহঁতৰ ঘৰ আৰু কে বুলি লেখাই আছে। আৰু আমাৰ কৃষ্ণ ৰেডি কিজনী পুৰা ৰেডি হৈ আছে। তো তাকানডাল কি কৰিব লৈছে? তাতে যাই গম পাবা। মানে তাকানডাল এটা কাম আছে, তাতে একদম দেখুৱাই দি আছোঁ। আৰু এতিয়া একদম আমি পথাৰত গেলি যাই আছোঁ। এতিয়া বলুক গাড়ীখন নিলোঁ। A few moments later. তো আমি কাষৰ ৰাস্তাটোদি সোমাই যাব লাগিব পথাৰৰ কাৰণে। তো ৰাস্তাটো অলপ ভাল নহয় আৰু তো লাহে লাহে আমি মিলি যাই আছোঁ পথাৰৰ ফালে। আৰু আগফালে কোনোবাই এই বৰশী বায়ু আছে চাহ পাৰে, তো চাই থাকক একদম। তো আমি আহিবা গ'লোঁ পথাৰ, তাৰপৰা এইফালে কৃষ্ণই অলপ জাগা চাগা চাফা কৰি আছে আৰু মোৰ কাষফালে আছে মানে এই ধান খেতি আৰু লাহে লাহে ওলাইছে চাহ পাৰে এইবোৰ। তো ধান আদাল দুডালকৈ ওলাব ধৰিছে আৰু প্ৰায়খিনি আৰু পকিব আৰু কাটিব হ'ব। আৰু এতিয়া সেই তাতে চাফা কৰি আছে। আৰু এতিয়া বৰ্তমান বাজিল 5টামান বাজিল। তো চাব পাৰে পৰিৱেশটো একদম নিৰল নিস্তব্ধ, একদম কোনো নাই। আৰু কাতি বিহুত মানে এই যোনটো মানে ধাননি পথাৰত যোনটো মানে ছাতি দিয়ে, সেই ছাতিটো গধূলি দিয়ে। কিন্তু মানে যোনবিলাক মানুহ মানে ঘৰৰ ফালে খেতি পথাৰ আছে সেইসকলে গধূলিকৈ দিয়ে। কিন্তু আমি যিহেতু অলপ দূৰত আছোঁ, তো গধূলি আহিব দিগদাৰ হয়তো, সেইকাৰণে আমি দিনতে দি যাম। আৰু ইয়াৰ পৰা যাই মানে আমাৰ ঘৰত মানে নৈবেদ চৈবেদ পাতিম। আৰু কাতি বিহুৰ এটা পৰম্পৰা আছে যে নাৰিকলৰ তল বা তামোলৰ তলত সৰু মানে নৈবেদ দিয়ে, আৰু সেই নৈবেদবোৰ মানে চোৰ কৰে, মানে সৰু সৰু ল'ৰা ছোৱালীবোৰে চোৰ কৰে। আগতো আমি গৈছিলোঁ, এতিয়া মানে নাযাওঁ আৰু ৰাতি মোটামুটি 7টামান বজাত তাত আমি মানে গাঁৱৰ চববোৰ মানে ডাঙৰ ল'ৰা ছোৱালী আমাৰ মানে যিবিলাক আহে আৰু চব মিলি আমি ঘৰে ঘৰে মানে যোনখন ডাঙৰ নৈবেদ দিয়ে, তো সেইখন আমি তুলিবলৈ যাওঁ। তো এতিয়া ইয়াত ছাতি লৈ কিনে তাতে যাম, তো আপোনালোকে চাই থাকক। তো আমাৰ ছাতি বতি লগোৱা কাৰ্যসূচী ইতিমধ্যে শেষ হ'ল। আৰু চাব পাৰে তলত এই নৈবেদ আছে, ওপৰত ছাতি লগাই দিছোঁ। আৰু একবাৰ আপোনালোকে একদম ধাননি পথাৰখন চাওক। তো মই পথাৰৰ পৰা আহিলোঁ ঘৰ, কিন্তু ঘৰত আহিলে কিবা কিবি বেলেগ বেলেগ কাম কৰি থকাৰ কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। এতিয়া প্ৰায় 6টা 6:30মান বাজিল। তো মানে চবে নৈবেদ চবে তুলসীৰ তলত দিয়া আৰম্ভ কৰিলে। তো আমাৰো দি আছে, তো আপোনালোকক দেখাই আছোঁ। তো এটা আমাৰো এতিয়া তামোলডালৰ তলতে নৈবেদ দিছে আৰু এইটো সৰু মাইনাই দি আছে। তো ইয়াতে মানে চোৰ আহিব অলপ দেৰিকৈ, আপোনালোক কৈছিলোঁ মানে গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীয়ে চোৰ কৰিব হয়, তো ইয়াত চোৰ কৰি সেইখনো লৈ যাব। A few moments later. নৈবেদ দিয়াৰ 5 মিনিট পাছতে আহি গ'ল প্ৰথম চোৰটোৱে। চাব পাৰে এইজন আমাৰ মানে ঘৰত আগত দিয়া নৈবেদখন লৈ গ'ল। তো আৰু আহিছে, আপোনালোকে চাই থাকক। তো এইটো এটা আমাৰ ফালে চোৰ আহিল, চাব পাৰে এইটো ঠগী চোৰ। আৰু আমাৰ এই মানে এখন নিব আহিলে চোৰে, এতিয়া আমাৰ ঠগী চোৰ। তো কেনে লাগছে, কিমান বুট পালি চাওঁ? তো চাহ একদম বহুত বুট পাইছি। তো মই পৰা এটা বস্তু চোৰ কৰোঁ, এই কুঁহেৰটো ল'লোঁ, কুঁহেৰটো খাই ল'ম। আৰু এটা চোৰ আছিল, কিন্তু বস্তুটো নিবাই নাপলাক, এইটো চোৰাই ল'লাক। মানে এইটো এটা চোৰ নহয় আৰু কিবা এটা মানে ধেমালি। আৰু আমি আগতে গৈছিলোঁ, বহুত ভাল লাগিছিল। গাঁওখনৰ ইটোমূৰৰ পৰা সিটোমূৰলৈ পূৰা দাউৰি বুট মুগ এয়া মানে উৎকাৰণ চব লৈ আহিছিলোঁ। তো বহুত ভাল লাগিছিল। কিন্তু এতিয়া নাযাওঁ, তো ইহঁতে আহিছে, তো আপোনাক দেখাই দিলোঁ। তো ঠগীজনী চুৰ কৰি আহিবলৈ এতিয়া মই প্ৰথম মানুহ ঘৰ পাই গ'লোঁ। চাব পাৰে আমাৰ একদম বহুত মানুহ আছে, আৰু এইফালে চাব পাৰে একদম বহুত মানুহ আছে। প্ৰথম মই বৰমাই আহিলে ঠগী লাগিব, এইটো বৰমাই, এইটো বৰদেউতা আৰম্ভ কৰি দিম। আৰু পিছফালে মানুহ আছে, তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো আমি যোৱাকালি মানে চব গাঁৱৰ মানুহ ঘৰত তাত যাই এনেকৈ ঠগি তুলিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। আৰু ৰাতি হোৱাৰ কাৰণে বাজে আন্ধাৰত বেছি পিকচাৰো ভাল নহয়, সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ। তো এটা সৰু ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ আহিছে চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।